নমস্কাৰ মহংকৰ ৰাজ্যত এতিয়া উন্নয়ন কেৱল মাথো নিৰ্দিষ্ট কোনো এটা অঞ্চল নাই বা ডাঙৰ ডাঙৰ চহৰবোৰৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ চাৰিওদিশে এতিয়া কেৱল দেখিবলৈ পোৱা গৈছে উন্নয়ন কেৱল মাথো উন্নয়ন। আজি আমি উপস্থিত আছো বচনগৰী শুৱালকুছিৰ মূল প্ৰৱেশদ্বাৰত। এই যে আপোনালোকে খুব সুন্দৰকৈ দুখনকৈ গেট দেখিবলৈ পাইছে, লগতে 4 লেনযুক্ত পথ। কিন্তু আজিৰ পৰা 5 বছৰ পূৰ্বে ইয়াৰ পৰিৱেশ সম্পূৰ্ণ পৃথক আছিলে। কিন্তু কেনেকৈ আছিলে বলক আমি উভতি যাওঁ আজিৰ পৰা 5 বছৰ পিছলৈকে। চাওক, হস্ততাঁত বস্ত্ৰশিল্পৰে বিশ্বজুৰি পৰিচিত গাঁওখনৰ প্ৰতি দেশী বিদেশী পৰ্যটকৰ দৃষ্টি আকৰ্ষণ হোৱাকৈ এয়া হৈছে শুৱালকুছিৰ নতুন প্ৰৱেশদ্বাৰ। আৰু অসম চৰকাৰ যি আচলতে সপোন, সেই সপোন বাস্তৱত ৰূপায়িত হোৱা দেখিবলৈ পোৱা গৈছে। কিয়নো শুৱালকুছিৰ অলিয়া গলিয়ে এতিয়া টমটম ই ৰিক্সাৰ দৰে বাহনসমূহত বিদেশী পৰ্যটকক ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছে। হয়তো এয়াই হৈছে বিকশিত অসম আৰু অগ্ৰগামী অসমৰ এটি চমু আভাস। আৰু এই ভিডিঅ'টো আমি ইমানতে শেষ কৰিলোঁ। ধন্যবাদ, আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰি দিব, নিজৰ মতামত কমেণ্ট বক্সত আগবঢ়াব। থেংক ইউ ছ' মাছ।